হাই গাইজ, গুড মৰ্ণিং সকলোকে। বহুত দিনৰ মূৰত আজি তাৰমানে এটা ভিডিঅ' এটা বনাম বুলি ভাবি আছোঁ। নাও আছোঁ ধ্ৰুৱহঁতৰ ঘৰত। তো আজি মানে ভিডিঅ'টো তাৰমানে কোনো প্লেনিং নাই। তো ভাবিছোঁ আজি তাৰমানে এটা মাৰ কাৰণে এটা ফোন কিনিছিলোঁ, মাক কোৱা নাই। তো তাৰে এটা ছাৰপ্ৰাইজ দিম, তাৰমানে ৰিয়েকশ্যনটো চাম বুলি এটা ভিডিঅ' বনাম বুলি ভাবি থৈছোঁ। আৰু ভিডিঅ'টো পূৰা ফুল আনকাট হ'ব, তাৰমানে ইমান এডিট একো নাই। তো চাম। এতিয়া আমি ধ্ৰুৱহঁতৰ ঘৰত আছোঁ, অলপ পিছত আহিব ডেলিভাৰী দিবলৈ আমাজনৰ পৰা। চ' চব দেখাই আছোঁ, আশা কৰোঁ ভিডিঅ'টো ভাল পাব চাই। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অৱশেষত আহি গ'ল, যোনটো মই কৈছিলোঁ আপোনাক আহিব আজি ডেলিভাৰী দিবলৈ। চ' দাদাজনে আহিছে, এইটো চাওক দি থৈ গৈছে আৰু মই ৰিচিভ কৰিছোঁ। ঘৰত আজি কোনো নাছিল মানে, সেইকাৰণে ভাল হ'ল বস্তুটো, দি থৈ গৈছে। চ' মই আজি ৰাখি দিম, এইটো লুকুৱাই এইটো নেদেখুৱাওঁ আজি। চ' গাইজ, আজি হৈছে নেক্সট মৰ্ণিং। কালিতো মই ফোনটো যোনটো অৰ্ডাৰ দিছিলোঁ মাৰ কাৰণে মনে মনে, সেইটোতো কালি ৰাতিয়ে তাৰমানে আবেলি আহি গৈছিলে, মই লুকুৱাই থৈ দিছিলোঁ। তো মই এতিয়া ধ্ৰুৱ আহিছে, মই ভাবিছোঁ এতিয়া ছাৰপ্ৰাইজটো দিম। আৰু মই তাৰমানে মাৰ তাৰমানে মোৰটো অফ হৈ আছে, তাৰমানে ফোন এটা নাই, এটা চিম চব মোৰ ফোনতে লগাই থোৱা আছে। চ' ফোন এটা লাগে, তো মই কৈ আছোঁ ফোন নিদিওঁ বুলি, কিন্তু মই অৰ্ডাৰ দি ফোনটো আনিছোঁ। তো এতিয়া মই ৰিয়েকশ্যনটো চাম আৰু চাওক আপোনালোকক কেনেকুৱা হয়। মাও সকামত যাবি নে আজি? আজি যাবি? কেইটাত যাবি এতিয়া? এটা কি কচোন ধুৱে আনি দিছে ফোন নহয়, ফোন লাগিছে, ফোন নহয়। খোলচোন না, ভালকে খোল, খোলে এফালৰ পৰা নোখোলে। খোল। লৈ যা মোৰ নহয়, ধ্ৰুৱ। তোৱে ছুটি লাগিছে, ছুটি কেনেকুৱা লাগিছে দেখি? চিমটো লগা গাও এতিয়া, চিমটো লগা গাও এতিয়া। লাগিব জানো? ই লাগে ফোনটো, ইয়াক লাগে বুলি কৈছে, তই লাগিব জানো? কি কিমান কেইটকা ফোন বুলি কবি? 10,000। আহি গ'ল চৰকাৰী ঘৰতে আহিলে। মই মাৰ খাই